Hey guys, welcome back to my channel Bikash Vlogs. তো মই আজি আছো এটা বিল্ডিং ওপৰৰ ছাদৰ ওপৰত। বৰ্তমান এইটো মোৰ ফাৰ্ষ্ট ব্লগছ। তো ক'ব গ'লে আজি ভালো লাগিছে ব্লগছটো কৰি। ক'ৰবাত যাম বুলি ভাবিছিলোঁ নগ'লোঁ আৰু এই সন্ধিয়া হৈ গৈছে ন সেইটো কাৰণে নগ'লোঁ। তো আপোনালোকক অহাকালিলৈ মই বস্তু এটা দেখাম। মানে গুৱাহাটীত এনেকুৱা এখন পাৰ্ক বনাই আছে। পাৰ্কখন মানে ষ্টাৰ্ট হ'বলৈ এতিয়া বহুত টাইম আছে ন? কিমান টাইম লাগে? কেইদিনমান লাগিব এনেই? টাইম লাগিব ন? পাৰ্কখন আপোনালোকক ইয়াৰ পৰাই দেখাব পাৰিম, কিন্তু হ'লেও ইমান এটা এতিয়া ভাল হোৱা নাই। তো বনাই আছে, কাম কৰিয়ে আছে, লাহে লাহে হৈ গৈ আছে আৰু লাহে লাহে। তো আজি ব্লগছটো এনেকুৱা হ'ব, মানে কথা ব্লগছ। আজি মানে ক'তো ফুৰা নহ'ব। আজি ওপৰতে কথা চথা পাতিম আপোনালোকৰ লগত। খবৰ খাতি ভাল বেয়া সেয়া পাতিব লাগিব। বিশেষকৈ আন্ধাৰো হৈ আহিছে, তো মই দেখাওঁ ইয়াৰ পৰা আপোনালোকক। তাৰমানে কেমেৰাটো ইমান ভাল নহয় দিয়কচোন। সকল এইখন হৈছে পাৰ্ক। এতিয়াও কমপ্লিট হ'বলৈ বাকী আছে, তো মই দেখুৱাইছোঁ লাহে লাহে অলপ অলপ। তো কমপ্লিট হ'লে নিশ্চয় আপোনালোকক দেখাম আৰু তাতকৈ ভালকৈ দেখুৱাম পাৰ্কত যাই লৈ। কমপ্লিট হোৱা নাই, যেতিয়া কমপ্লিট হ'ব মইতো আপোনালোকক নিশ্চয় দেখুৱাম। এই ৰাতুল দা, তো একেলগে কাম কৰোঁ নেকি? একেলগে চব তেখেতে কিটচেনৰ কৰে, মই কিটচেনৰ হেল্পাৰ কৰোঁ। তো কাম কৰি কৰি আহি আছোঁ, গৈ আছোঁ। তো ভিডিঅ' লাহে লাহে অলপ অলপকৈ শ্বুট কৰিম যিখিনি পাৰোঁ সময়। তো ৰাইজসকল আজিলৈকে ভিডিঅ'টো ইমানতে সামৰিছোঁ। কালি ভিডিঅ'টোলৈ ৰখি থাকিব। বাই।